বান্দৰদোৱা যাম। এটা ধুনীয়া ঘৰ বনোৱাৰ সপোন আছে নেকি? যদি আছে, এইকেইটা ঘৰ প্ৰথমতে চাই লওঁ। সপোনটো দেখিলেই নহ'ব। যদি সপোনৰ ঘৰখন সুন্দৰভাৱে সজাব বিচাৰে, তেনেহ'লে কষ্ট কৰক, কাম কৰক, চৰকাৰী বা বেচৰকাৰী যিকোনো কিবা কিবি কৰক, মুঠতে ভাল কাম কৰক আৰু এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত সুন্দৰ সুন্দৰ ঘৰ সাজাওক। সপোনক বাস্তৱায়িত কৰি সময়ৰ সৈতে আগুৱাই যাওক। ৰ'ব এইখন চাই লওক। এখন কি বাৰু? এইখন বোলে টুল গেট নতুনকৈ নিৰ্মাণ কৰি আছে ইয়াত। এনে বিমল কেপি খাই দাঁত বেয়া ঘৰত থাকি ইয়াত পইচা দিয়ক আৰু ঘূৰি ফুৰক।